वेलकम टू टेस्ट नलेज। আজিৰ এই ভিডিঅ'টো মাইক্ৰ'ছফ্ট ৱৰ্ডৰ শৰ্টকাট কিৰ ওপৰত হয়। শৰ্টকাট কিবিলাক জানিলে কি হয়, আমাৰ কামবিলাক বহুত অতি সোনকালে আৰু সহজতে আমি কৰিব পাৰোঁ, যিখিনি আমাৰ টাইম সেভটো আমাৰ বহুত হৈ যায়। ইয়াৰ উপৰি অনলি যে মাইক্ৰ'ছফ্ট ৱৰ্ডত এইখিনি শৰ্টকাট কি লাগে এইটো কোনো কথা নাই। ইয়াৰ ওপৰত তোমাৰ মাইক্ৰ'ছফ্ট ৱৰ্ড নহয়, তুমি যিকোনো কামত কৰিবা এইবিলাক শৰ্টকাট কি তোমাৰ লাগি থাকিব। চোৱা, কন্ট্ৰল প্লাস ফাৰ্ষ্টত কি আছে কন্ট্ৰল প্লাস এ, মানে কি হয় সিলেক্ট হল। তোমাৰ যদি গোটেইখিনি ডকুমেন্ট সিলেক্ট কৰিবলৈ কন্ট্ৰলটো ধৰি ৰাখিবা, লগত কি কৰিবা প্লাস যিটো আছে তোমাৰ প্লাসটো কি বুজাইছে তুমি কন্ট্ৰলটো ধৰি ৰাখি কিনে এ মাৰিব লাগিব। কন্ট্ৰল দুটা একেলগে মাৰিব, কন্ট্ৰল এ কি হল তোমাৰ যিমানখিনি আছিল গোটেইখিনি টেক্সট আমাৰ কি হ'ল সিলেক্ট হৈ গ'ল। একেবাৰে সহজ। তাৰপিছত বল্ড কৰিব লাগে। তুমি কিবা এটা টেক্সট তোমাৰ বল্ড কৰিব লাগে, তুমি কি কৰিবা হেল্ল আকৌ তোমাৰ বল্ড কৰিব লাগে, তুমি এইখিনি এনেকৈ সিলেক্ট কৰিবা, সিলেক্ট কৰি যেনে হোমত যাবা, হোমত যাই কিনে বল্ড কত আছে ওলাবা, এইখিনি বল্ড। কিন্তু তোমাৰ যিমানখিনি টাইম লাগিলে তুমি যদি ইয়াৰ পৰা এইখিনি সিলেক্ট কৰি কিনে কন্ট্ৰল প্লাস বি কৰা বল্ড হৈ গ'ল। একেবাৰে সহজ। তাৰপিছত তোমাৰ কি যদি আমাৰ ইয়াতে বলটো ওপেন হৈ আছে না, কন্ট্ৰল বি কৰিলে কি হ'ব বলটো বন্ধ হৈ গ'ল, ইয়াতে বন্ধ হৈ গৈছে। তাৰপিছত কপি, এইখন টেক্সট মই কি কৰিছো ইয়াৰ পৰা কপি কন্ট্ৰল সি, আৰু আমাৰ হেল্ল হেল্ল লাগে কন্ট্ৰল সি কৰিবা কপি, তলতে আহি কিনে কি কৰিবা পেস্ট। পেস্টৰ কাৰণে কি আছে কন্ট্ৰল প্লাস বি, এটা মই দেখাই দিম তলত আৰু আছে কন্ট্ৰল প্লাস বি, ই কি কৰিবা কন্ট্ৰল প্লাস বি আহিলে, আৰু লিখিব নালাগে কন্ট্ৰল প্লাস বি মাৰি থাকিবা হৈ থাকিব। এইটো আমাৰ পেস্ট বুলি কওঁ। মোবাইল লাগে, মোবাইলটো তোমাৰ বাৰে বাৰে নালাগে যদি কন্ট্ৰল প্লাস সি কপি, কন্ট্ৰল প্লাস বি পেস্ট। আৰু যদি চোৱা আমি এটা এটা ৱৰ্ড হে কৰিছো, যদি গোটেইখিনি লাগে গোটেইখিনি কি কৰিবা এনেকৈ সিলেক্ট কৰিলা কন্ট্ৰল প্লাস সি, তলত লাগে কন্ট্ৰল প্লাস বি পেস্ট, কপি পেস্ট। মোৰ গোটেইখিনি আহি গ'ল ন, ক্লিক কৰো কন্ট্ৰল প্লাস এ, গোটেইখিনি ডকুমেন্ট সিলেক্ট হৈছে। আৰু যদি তোমাৰ টেক্সট বক্সৰ ওপৰত যাই কিনে মই ক্লিক কৰিছো কন্ট্ৰল প্লাস এ, যিখিনি আছিল এইখিনি সিলেক্ট হৈছে। তো টেক্সট বক্সটো কেনেকৈ ড্ৰ কৰিব লাগে, আগতে মই টেক্সট বক্স ড্ৰ কৰা কেনেকৈ কৰিব লাগে তোমালোকৰ ইনসার্ট টেপৰ পৰা পাৰ্ট আছে, এখন পাৰ্টখন চাই ল'ব 7-8 নম্বৰত আছে, তুমি এইখিনি চাই ল'ব। তাৰপিছত চোৱা ইটালী কৰিব লাগে, হেল্ল লিখিলো, তুমি যেনেকৈ তুমি বল কৰিলা এনেকৈ সিলেক্ট কৰি কন্ট্ৰল প্লাস আই কি হ'লে ইটালী হৈ গ'ল। তাৰপিছত তোমাৰ কি কৰিব লাগে, তুমি কিবা ৱৰ্ড তোমাৰ ফাইণ্ড কৰিব লাগে, মানে ইয়াৰ পৰা ওলাব লাগে। এইখিনিৰ পৰা তোমাৰ কিবা এটা ৱৰ্ড মানে তুমি বিচাৰি, মানে বহুত মানে লিখা আছে তাৰ মাজত কাৰোবাৰ নাম বা কাৰোবাৰ ফোন নম্বৰ এখন ওলাব লাগে, তুমি কি কৰিবা কন্ট্ৰল প্লাস এফ, নহলে তুমি ইয়াতে যাই ইনসার্টৰ হোমত যাই কিনে এটা ফাইণ্ড বুলি আছে, ফাইণ্ডত ক্লিক কৰিলে তোমাৰ যিখন টেক্সট আছে তোমাৰ এইখিনি লাগে। সাপোজ ওপেন বুলি লিখিলো, ওপেন কৰাৰ পিছত হাইলাইট কৰি দিম গোটেইখিনি, ৰেড হাইলাইট অল, ওপেন যিকেইটা আছে তোমাৰ এইকেইটা আহি যাব। আহিলে না চোৱাচোন ওপেন, যিকেইটা ওপেন আছে তলত যিখিনি গোটেইখিনি আহি যাব হাইলাইট। তাৰপিছত আহিলে তোমাৰ ফাইণ্ড এইচ, কন্ট্ৰল এইচ মানে কি ফাইণ্ড এণ্ড ৰিপ্লেচ। এই সেম টু সেম তুমি ইয়াতে ফাইণ্ড কৰিব পাৰা, ৰিপ্লেচ কৰিব পাৰা। ৰিপ্লেচ মানে ওপেনটো তুমি চেঞ্জ কৰি কিনে বেলেগ এটা দিব পাৰা, মই এতিয়া নিদিওঁ আৰু আগতে মই দেখাইছো এইবিলাক ভিডিঅ'। জাষ্টিফাই, তুমি কিবা পেৰাগ্ৰাফ কৰিছা পেৰাগ্ৰাফটো জাষ্টিফাই কৰিব লাগে, কৰিব পাৰা, মানে টেক্সটবিলাক ইফাল সিফাল নহয়। কন্ট্ৰল প্লাস এক্স, চোৱা কন্ট্ৰল এক্স আৰু কন্ট্ৰল কপি দুটা বেলেগ বেলেগ হয়। তুমি ইয়াৰ পৰা যদি কপি কৰা কন্ট্ৰল সি কৰিলে কপি, যিটো ক'লো কপি, কন্ট্ৰল সি কন্ট্ৰল বি, আকৌ তোমাৰ যদি কি কৰিব লাগে মোবাইলটো ইয়াৰ পৰা কাটি কিনে বেলেগ এটা দিব লাগে কন্ট্ৰল এক্স কৰিলে কি হ'ব তোমাৰ পৰা নাইকিয়া হৈ গ'ল, যিখিনি আছিল এইখিনি নাইকিয়া হৈ গ'ল, কন্ট্ৰল বি পেস্ট। আগৰ মোবাইলখিনি নাই কিন্তু তলত যিখিনি আমাৰ লাগে হৈ যাব। মানে কিবা এটা ৱৰ্ড তোমাৰ তাতে নালাগে, সেইটো ৱৰ্ড তুমি বেলেগ ক'ৰবাত লাগে, তুমি কি কৰিবা তুমি কাট কৰিবা, কাট কৰিলে নাথাকে, কপি কৰিলে তাতো থাকিব, তুমি য'ত লাগে তাতো থাকিব। কিন্তু কাট কৰিলে কি হ'ব, ইয়াতে কম্পিউটাৰটো মোৰ ইয়াতে নালাগে, কন্ট্ৰল এক্স কাট, কম্পিউটাৰ ইয়াতে মোৰ নালাগে, কন্ট্ৰল ইয়াতে কি কৰিম আমি কম্পিউটাৰখন সিলেক্ট কৰিছো, এইখিনি সিলেক্ট কন্ট্ৰল এক্স কাট কৰিলো, কাট কৰাৰ পিছত তলত আহি কিনে কন্ট্ৰল বি, আমাৰ কম্পিউটাৰটো ওপৰত নে তলত আহিলে, ওপৰত নালাগে তলত লাগে, আহি গ'ল কাট, কপি কাট। তাৰপিছত আহিলে তোমাৰ ওপেন নিউ, ওপেন কন্ট্ৰল ওপেন নিউ ব্লেংক ডকুমেন্টস, নতুনকৈ এখন ডকুমেন্টস লাগে, কন্ট্ৰল এন কৰিবা, কন্ট্ৰল এন কৰিলে কি হ'ব নতুন এখন ওপেন হৈ গ'ল, মোৰ নতুন ওপেন হৈ গ'ল ন, বাৰে বাৰে কৰিব নালাগে, কন্ট্ৰল এন, এই চোৱা এইখিনি এটা আগৰখিনি। তাৰপিছত আহিলে তোমাৰ ওপেন, তোমাৰ কিবা এটা ফাইল যদি আছে তোমাৰ ওলাব লাগে, কন্ট্ৰল প্লাস অ কৰি, কন্ট্ৰল প্লাস কি অ মানে কি হয় ওপেন, ফাইল তোমাৰ ক'ত আছে তুমি ইয়াৰ পৰা বহুতখিনি ফাইল, তোমাৰ যিখিনি ফাইল আছে ইয়াৰ পৰা তুমি ওলাই ল'ব পাৰা। তাৰপিছত প্ৰিন্ট, তুমি যদি কিবা এটা বস্তু প্ৰিন্ট কৰিবলৈ কন্ট্ৰল প্লাস পি কৰিবা, কি হ'ব তোমাৰ প্ৰিন্ট অপশন কেইটা আহি যাব, প্ৰিন্ট তোমাৰ যিখিনি লাগে, এটা তোমাৰ প্ৰিন্টাৰ যি সিলেক্ট কৰিব লাগে। কিন্তু ইয়াৰ ওপৰত তুমি কি কৰিবা কন্ট্ৰল প্লাস F2 আছে, কন্ট্ৰল প্লাস F2 কি প্ৰিভিউ বুলি কয়, কন্ট্ৰল প্লাস F2 মনত থাকিব। তাৰপিছত আহিলে তোমালোকৰ
পেষ্ট কন্ট্ৰোল বি পেষ্ট মই দেখাইছো কন্ট্ৰোল ইউ মানে আন্ডাৰলাইন কম্পিউটাৰ সেন্টাৰ সিলেক্ট কৰিলা কন্ট্ৰোল ইউ কৰিবা আন্ডাৰলাইন হৈ গল কন্ট্ৰোল জেড আনডু সো ইয়াতে আমাৰ কি আছে টেক্সট এলাইন আছে না ইয়াতে কি এলাইন টু মনত ৰাখিব এলাইন সিলেক্টেড টেক্সট মই কি কৰিব লাগে এলাইন কৰিব লাগে সো ইয়াতে কন্ট্ৰোল এল মানে কি হয় লেফট কন্ট্ৰোল ই মানে কি হয় সেন্টাৰ এই ইয়াতে সো কন্ট্ৰোল ই মানে কি হয় লেফট মনত ৰাখিব কন্ট্ৰোল ই মানে কি হয় কন্ট্ৰোল ই হৈ গল সেন্টাৰ কন্ট্ৰোল আৰ কি হয় কন্ট্ৰোল আৰ হৈ গল তোমাৰ ৰাইট সো মই এই টেক্সট মানে সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত কন্ট্ৰোল ই কৰিছো ই কৰিলে সেন্টাৰ হৈ গল কন্ট্ৰোল আৰ কৰিলো ৰাইটত গুছি কন্ট্ৰোল এল কৰিছো লেফটত আহিছে এইখিনি হৈ গল তোমালোকৰ তিনটা কন্ট্ৰোল এল ই আৰ লেফট সেন্টাৰ আৰু ৰাইট কন্ট্ৰোল প্লাস এন্ড যদি কন্ট্ৰোলটো ধৰি কিনে এন বটনটো প্ৰেছ কৰা তোমাৰ কিবোৰ্ডত আছে হোম এন্ড পেজ আপ পেজ ডাউন আছে তুমি কন্ট্ৰোলটো ধৰি কি কৰিবা এন্ড কৰিবা ডকুমেন্টৰ একবাৰ লাষ্টত আহিছে না আকৌ যদি কন্ট্ৰোলটো ধৰি কিনে কি কৰা হোম কন্ট্ৰোল হোম কৰিলে কি হ'ব একবাৰ ফাৰ্ষ্টত গুছি যাব একবাৰ ফাৰ্ষ্ট ডকুমেন্টত গুছি যাব একবাৰ ওপৰত আহিছে ন এই ইয়াতে চোৱা এই ইয়াতে আহিছে আকৌ তোমাৰ কি কৰিবে এটা লাইন যদি আছে তোমাৰ এখন লাইন এই লাইন ডালত তোমাৰ কি কৰিব লাগে একবাৰ ফাৰ্ষ্টত যাব লাগে হোম মাৰিবা একবাৰ লাইন ডাল একবাৰ লাষ্টত আহিব লাগে এন্ড মাৰিবা ঠিক আছে এই ইয়াতে চোৱা ইয়াতে আছে আমাৰ ইয়াতে কন্ট্ৰোল ই যিখন আছে হোম কৰিলো হোম মাৰাৰ লগে লগে কি আছে ফাৰ্ষ্টত এন্ড মাৰাৰ লগে লগে লাষ্টত আহিছে এইখিনি কন্ট্ৰোল প্লাস এস তো কি হয় আমাৰ কন্ট্ৰোল প্লাস এস কৰিলে আমাৰ কি হয় সেভ কন্ট্ৰোল প্লাস এস সেভ তুমি ফাইলটো সেভ কৰিব পাৰিবা জাস্ট আমাৰ কি আছিল ক্লোজ দা ডকুমেন্ট ভিডিওটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ কন্ট্ৰোল প্লাস ডব্লিউ কৰিছো উইন্ডোজটো মই ক্লোজ কৰিছো আমাৰ কি কৰিব লাগে ডকুমেন্টছখিনি কি কৰিব ক্লোজ কৰিব লাগে ডু ইউ ৱান্ট টু সেভ আমি সেভ কৰিব নালাগে ক্লোজ